নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাঘ বিহু পালেহি এনে কি কয় ৰাইজ, একদম ঘৰে ঘৰে চাগে ঢেঁকীৰ মাত, জলপান, পিঠা বাহ, কি ধুনীয়া গোন্ধ, একে মানে গোটেই চুবুৰীটো মলমলাই থাকে বুলি ক'ব লাগিব। বিশেষকৈ গাঁৱত থকা মজাটোৱে বেলেগ এইখিনি সময়ত নে কি কয়। বাকী এইবাৰ বিহুৰ পিছে মই কেক বনাই থাকোঁতেই যাব, পিঠা চিঠাটো বনাব নাপামেই। এনে প্ৰত্যেক বছৰে মই পিঠা বনাওঁ, ভিডিঅ' মই আপলোড কৰোঁ, কিন্তু নহ'ব, এবাৰ কেক বনাওঁতেই যাব। এই দুটা বেণ্ট কেকৰ অৰ্ডাৰ আছিল, এটা কমপ্লিট কৰিলোঁ। ব্লু আৰু গ্ৰীণ কম্বিনেশ্যনত বিচাৰিছিল কাষ্টমাৰে, চ' তেনেকৈ দিবলৈ মই চেষ্টা কৰিলোঁ। ছেকেণ্ডটো হৈছে এইটো, কাষ্টমাৰে মোক ৰেফাৰেঞ্চ ফটো দিছিলে, 5জনী ছোৱালী আঁকি দিবলৈ কৈছিলে, সেইকাৰণে টুথপিকে সৈতে ডায়গ্ৰামটো বনাই লৈছোঁ মই। ছোৱালী মানে এই ছোৱালীকেইজনীৰ কথা কৈছোঁ, চকলেটৰে সৈতে বনাই দিব দিছিলে। বেণ্টকে হ'লে কি হ'ল, ডিজাইন কিন্তু হেভি লাগিব দেই ভাই, আৰু একে হাত কপি যায় বুলি ক'ব লাগিব, কাৰণ মই পেষ্টেল কালাৰৰ ড্ৰয়িং কৰি ভাল পাইছিলোঁ স্কুলত থাকোঁতে, কিন্তু যেতিয়াই কাঠ পেঞ্চিলৰ সৈতে ডায়গ্ৰামবিলাক আঁকিব লগা আছিলে ন, ছায়েন্স আৰু মেথছৰ, ইমানেই টান পৰিছিলে মোৰ, কি ক'ম, ক'বলৈ ভাষা নাই। মই জুনিয়ৰতনে আধা কাম কৰাইছিলোঁ বুলি ক'ব লাগিব। আৰু পিছত ধৰা পৰিলে, গালি খাই হ'লেও নিজে বেল্টা বেল্টিকে আঁকিছিলোঁ আৰু। বাৰু এইটো হৈছে ফাইনেল লুকটো, কেনেকুৱা লাগিছে জনাব। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে সকলো কুশলে থাকক, বাই বাই।